নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত। মই পংকজ শৰ্মাই আমাৰ স্বস্তিক নাৰায়ণা চেনেললৈ স্বাগতম জনাইছোঁ। আজি 22 ভাদ দেওবাৰ 8 ছেপ্টেম্বৰ। সূৰ্যোদয় ঘণ্টা 5:07:57। সূৰ্যাস্ত ঘণ্টা 5:28:31। তিথি শুক্লা পঞ্চমী, ৰাতি ঘণ্টা 7:59। তাৰপিছত শুক্লা ষষ্ঠী, নক্ষত্ৰ স্বাতি, দিনৰ ঘণ্টা 3:31। তাৰপিছত বিশাখা নক্ষত্ৰ, যোগ ইন্দ্ৰ, কৰণ বব। শিশু জন্মত তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শুদ্ধ বৰ্ণ, বৰুণ যোগ, দেৱগণ, মহিষৰ অস্থি, অষ্টোত্তৰী বুধ, বিংশোত্তৰী ৰাহুৰ দশা। দিনৰ ঘণ্টা 3:31 যোৱাত দেৱাৰীগণ, বাঘৰ অস্থি, বিংশোত্তৰী বৃহস্পতিৰ দশা। আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ, মতান্তৰে 3 মহীয়া প্ৰতিহীনা যোগ। মৰণত দোষ 1 পাত। দিনৰ ঘণ্টা 3:31 যোৱাত 3 পাত। যাত্ৰা মধ্যম, তীৰ্থামিত যোগ, পশ্চিমে নাই। দিনৰ ঘণ্টা 3:31 যোৱাত যাত্ৰা নাই, নক্ষত্ৰ দোষ। শুভকৰ্ম দিনৰ ঘণ্টা 9:52:42 যোৱাত পঞ্চামৃত, হাতভক্ষণ, নিষ্কামন, মুখ্যান্নপ্ৰাশন, গছ ৰোৱা, ধান ৰোৱা, ধান কটা, দোকান, নাট্যাৰম্ভ, ঔষধকৰণ, সেৱন। নিষিদ্ধ বেল, ৰাতি ঘণ্টা 7:59 যোৱাত নিমুতিতা। প্ৰিয় বন্ধু বান্ধৱীসকল, এনেধৰণৰ অতি চমুকৈ ৰাশিফলসমূহ পাই থাকিবৰ বাবে আপোনালোকে স্বস্তিক নাৰায়ণা চেনেলটিক ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি ক্লিক কৰিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ আজিৰ ৰাশিফললৈ। মেঘ দুশ্চিন্তা, বিষ নিৰ্যাতনৰ ভয়, মিথুন বাদ ব্যাধি, কৰ্কট আশাৰ সঞ্চাৰ, সিংহ সময় নষ্ট, কন্যা আনন্দ, তুলা আত্মীয় বিয়োগ, বৃশ্চিক আনৰ পৰা সহায় লাভ, ধনু বাধা বিঘিনি, মকৰ বিদ্যাত অশুভ, কুম্ভ গৱেষণাত শুভ, মীন ঋণ পৰিশোধ। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি দৈনিক দি অহা সমাধান দুটি লৈ আহিছোঁ। আজিৰ সমাধান দুটি হৈছে: প্ৰথম সমাধান, মূৰৰ ওকণি মৰা দৰৱ। ধতুৰা গছৰ পাতৰ ৰস মিঠাতেলত পাক কৰি ঘঁহিব। 2. পাণ দুগুচিমান মিহিকৈ বাটি মূৰত বান্ধিব। সমাধান 2, মূৰৰ বিষ হোৱা দৰৱ। মিঠি 20 গ্ৰাম, কালজিৰা 12 মিলিগ্ৰাম, ধনিয়া 24 মিলিগ্ৰাম, পুৰণি আমলখি 12 মিলিগ্ৰাম, শিলিখা 12 মিলিগ্ৰাম সবাকে খুন্দি 1.5 লিটাৰ পানী দি নতুন চৰুত সিজাই আধা লিটাৰ পানী ৰাখি নমাব। সেই পানী নিকা কাপোৰেৰে ভালকৈ চেকি বটলত ভৰাই থৈ প্ৰতিদিনে পুৱা আৰু গধূলি মূৰত ল'ব। 1 সপ্তাহ ব্যৱহাৰ কৰিলে মূৰৰ সকলো বিষ ভাল হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ধন্যবাদ।